আমি তামলিছত যাই আছো আজি এই পিছফালে আমাৰ তুল আছে এই ইয়াফালে আমাৰ হৰেশ্বৰ আজি আমি ক'ত যাম তামলেশ্বৰ আজি আমি তামলেশ্বৰ যাম যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব ঘণ্টাটো বজাব নাপাহৰিব আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মানুহে পুৰা একদম পানী বটল লৈ ৰেডি নেকি কাছব খা খবৰ ভালে নেকি আজি মানে তাৰপিছত যাবি আৰু মানে নেকি সকলোকে চাই থাকক আজি আমি তামলেশ্বৰ গৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব এয়া আমাৰ লগত এইটো আমাৰ হৰেশ্বৰ সৰু হৰেশ্বৰ এইটো এইয়া কাছ আছে আমাৰ এই আমাৰ টিকেন্দ্ৰ এই আমাৰ বছ বিশাল বছ আমাৰ এইটো মানস এই পিছফালে আছে মোৰ লগত এইয়া এইটো মই এইটো পিছফালে তুল আমি যাই আছোঁ বৰ্তমান যাই পোৱা নাই আমি আধাই যাই পালোঁ আৰু বিশেষ আকৰ্ষণ যাই আছোঁ বৰ্তমান ৰাস্তা বহুত দূৰ চাইকেল লৈ যাই আছো তাৰমানে চাইকেল লৈ যাব নোৱাৰি চাইকেল এখনৰ মাত বহুত উঠিছে কি বা আছে চাইকেলখন আমাৰ মাত বহুত চাইকেলখনৰ বহুত তেল দিব লগা চাইকেলখন অলপ মাত বহুত উঠিছে চাইকেলখনৰ আছে খুৰি যোৱা এইফালে যাই আছো আৰু আমি যো চলি কিবা এটা কওঁ গান এটা মাৰ দে গান এটা মাৰ দি গান এটা মাৰ চাই ভাল লগা নাই এটা গান মাৰি দি গান এটা মাৰি দি এইয়া ফালে ছোৱালী আহি আছে কিমান চাবি ৰাস্তাত বহুত বস্তু দেখাবলৈ পায় এইটো আমাৰ মানস তাক কিন্তু আমি সৰু হৰেশ্বৰ বুলি কওঁ সকলে চিনি পাই এইটো আমাৰ কাশ্যপ গান মাৰি দেখা এই আমাৰ কাষৰ কিশোৰী অৱস্থাটো আমাৰ লগত ভ্ৰমণ কৰিবলৈ আহিছে মানস এণ্ড কাশ্যপ Kartu mas ini mas. তামলেশ্বৰ মন্দিৰ পাব হৈছে আৰু এতিয়া তামলেশ্বৰৰ ৰাস্তা এইটো আৰু কিমান দূৰ আছে তামলেশ্বৰৰ পৰা আধা কিলোমিটাৰ পামেই আৰু নেকি সেইখিনি পাৰ হৈ পেলাই আৰু পানী খাব আনছে বঢ়িয়া কথা এগিলা নাখাবি ঐ বাবু তই মনে মনে আছা তই জৰ্চি বাবু কাছ বাবু জৰ্চি নেকি তোৰ
সেনেকুৱা হ'ব পায় পুৰণা ভেকচিন লৈছি পাই কিবা হৈ পৰিছে কৰোণা লৈ যায় না জ্বৰ হৈছে মনে মনে আছে ভয় নকৰবি দেই কাছ ভয় নকৰবি আমি আৰু এতিয়া তামলেশ্বৰ পালোৱে আৰু তামলেশ্বৰ আহি বহুত দূৰ চাইকেল মাৰি মাৰি এতিয়া পালোৱে আৰু আমি আহি তামলেশ্বৰ হ'ব দে আহি পালোঁ আৰু এতিয়া তামলেশ্বৰ এইয়া তামলেশ্বৰ বাউণ্ডাৰী এইয়া আমি তামলেশ্বৰ আহি পালোঁ এতিয়া Ayo lo minta mesot. ভাল লাগছে নেকি পানী হৈছে আৰু হয় গেটটো এই তামলেশ্বৰ গেটৰ পৰা ভিতৰত সোমাই আছোঁ এতিয়া আমিতো ভিতৰত সোমাম আপোনালোকে ভিডিঅ'টো চাই থাকক ভিতৰত সোমাই আছোঁ এতিয়া এইটো গেটৰ পৰা ভিতৰত সোমালোঁ আমি সন্মুখত যাই আছোঁ এই সন্মুখৰ যোনটো মন্দিৰ দেখিছে সেইটো হৈছে মেইন মন্দিৰ আমি যাই আছোঁ আৰু আছে পুখুৰী আছে ভিতৰৰ ফালে প্ৰাচীন চিহ্ন আছে সেইবোৰ চাম আমি অলপ পিছত আগে মেইন মন্দিৰটো চাওঁ এইটো নতুনকৈ বনোৱা হয় এইটো নতুনকৈ বনাইছে এইটো নতুন নাছিল এইবাৰ বনাইছে নতুন নতুন দেখা আছে এইখন ত্ৰিশূল বাগিচা ইয়াতে ফুলতকৈ বেছি ত্ৰিশূল আছে এইটো মেইন মন্দিৰ ইয়াতে শিৱৰাত্ৰি পূজা পালন কৰা হয় এইটো মন্দিৰত তামলেশ্বৰ দেৱালয় প্ৰাচীন শৈশৱ প্ৰাৰ্থী এইটো মন্দিৰটো মেইন মন্দিৰ এইটো আমি এতিয়া খালৰ পাৰে পাৰে ঘূৰি আছোঁ এতিয়া এইটো পুখুৰী ডাঙৰ পুখুৰী এইটো ডাঙৰ পদুম ফুলবোৰ মৰি গ'ল আগতে আছিল পদুম ফুল এতিয়া এনেকুৱা নাই পদুম ফুলৰ পাত আছে ইয়াতে কেইটামান শিল্প চাবলৈ যাই আছোঁ এতিয়া আদিম যুগৰ শিল্প আছে বোলে আগত আমি চাম এতিয়া শিল্প আদিম যুগৰ শিল্প এই পুখুৰীটোৰ পাৰে পাৰে যাব লাগে আদিম যুগৰ শিল্প চাবলৈ ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব এইটো ৰুমত আছে প্ৰাচীন শিল্প নেদে নেকি কিবা কৰে আমি এতিয়া প্ৰাচীন শিল্প চাবলৈ যাই আছোঁ আছে নেকি এইটো ব'লা চাওঁ আমি যি প্ৰাচীন শিল্প এইবিলাক প্ৰাচীন শিল্প আগৰ দিনৰ এইবিলাক এই আগৰ দিনৰ এইবিলাক প্ৰাচীন শিল্প ৰজা মহাৰজাৰ দিনৰ এইবিলাক প্ৰাচীন শিল্প আগৰ এইবিলাক শিলেৰে বনোৱা আছে এইবিলাক এইবোৰ শ শ বছৰ ধৰি
পানীৰ তলত উদ্ধাৰ কৰা হৈছে। তোৰ শ শ বছৰ আগৰে এইবিলাক শিলৰে বনোৱা এইবিলাক প্ৰাচীন শিল্প হয়, য'ত তামলেশ্বৰ দেৱালত আছে। ইয়াতে অসম চৰকাৰে জাননী দিছে, অসম চৰকাৰে জাননী দি থৈছে ইয়াতে দুখন জাননী আছে। এই পঞ্চতান্ত্ৰিক স্থানটোৰ পুৰণি কীৰ্তিচিহ্ন